তো কন্টিনিউয়াস ফাংশনস অবিচ্ছিন্ন ফলনৰ ওপৰত আমি আলোচনা কৰিম তো অবিচ্ছিন্ন ফলন কেনেকুৱা হয় প্ৰথমতে আমি দুটা গ্ৰাফ চাই লওঁ তো আমি ইয়াত দেখিলো যে যেটো গ্ৰাফ দিয়া হৈছে y = fx ৰ বাবে এইটো গ্ৰাফ কত সিঙি যোৱা নাই কোনো অংকতেই সিঙি যোৱা নাই গতিকে এনেকুৱা ধৰণৰ যদি কোনো এটা গ্ৰাফত কত সিঙি না যায় তেতিয়া হলে আমি কম যে এই গ্ৰাফটোৱে এটা অবিচ্ছিন্ন ফলনক বুজাইছে এতিয়া যদি আমি আন এটা গ্ৰাফ চাও তো ইয়াতে আমি লক্ষ্য কৰিম যে x অক্ষত থকা স্মল a পইণ্ট এই বিন্দুটোত গ্ৰাফডাল ছিঙি গৈছে তো আমি কম যে এই বিন্দুটোৰ কাৰণে বা এই বিন্দুটোত এই যেটো গ্ৰাফ আছে ই এটা বিচ্ছিন্ন ফলনক বুজাইছে এই বিচ্ছিন্ন হৈ গৈছে ছিঙি গৈছে এতিয়া আমি ইয়াৰ যেটো ফৰ্মেল ডেফিনিশ্যন আছে এটো লিখা আহো যে এটা বাস্তৱ ফলন f ইয়াৰ আদি ক্ষেত্ৰত থকা এটা বিন্দু x = 8 অবিচ্ছিন্ন বলে যদি limit x tends to a plus fx is equal limit x tends to a minus fx is equal to fa তো এইখিনি কথা ফার্স্ট ইয়াৰত অলৰেডি আলোচনা হৈছে যে x tends to a plus মানে 8 কৈ a বিন্দুটোৰ কাৰণে অলপমান ডাঙৰ লৈ পেলাই আমি fx ৰ ভ্যালুটো চাম কোট কৈছে হেতু নিশ্চয় fa ৰ ওচৰলৈকে যাব ঠিক একে ধৰণে 8 কৈ অলপমান সৰু কোনো এটা ভ্যালু লৈ পেলাই যদি আমি fx ত বহুৱাই দিও তেতিয়া হলে সেই ভ্যালুটো fa ৰ ওচৰলৈকে যাব তো এনেকুৱা ধৰণে যদি দুটা সাইডৰ পৰা f a ৰ ওচৰলৈকে আহে আমি ফলনটো অবিচ্ছিন্ন বুলি কম তো আমি এটা एग्जांपल চাও উদাহৰণ এটা লৈ চাও এটো কেনেকুৱা ধৰণে চোৱা যায় suppose fx = x + 2 দিছে যত কন্ডিশন হল এই কন্ডিশন খিনি ইম্পৰ্টেন্ট x > 1 x > 1 1 বা 1 তকৈ ডাঙৰ হলে x + 2 লিখিব পাৰিম আৰু x <2 হলে x - 2 এটা ফলনটোৰ অবিচ্ছিন্নতা চাব লাগে x = 1 বিন্দু তো আমাৰ যেটো স্মল a আছিলে এই স্মল a মানে এবাৰ 1 হৈ গল তো আমি ফার্স্ট উলিয়াই চাম x tends to 1 plus ৰ কাৰণে fx এ তাৰ ভ্যালুটো কাৰ ওচৰলৈকে যায় তো লগে লগে আমি মাইন্ড কৰিম যে x tends to 1 plus মানে 1 তকৈ ডাঙৰ অৰ্থাৎ x > 1 তো আমি কন্ডিশন চাম যে x > 1 আমাৰ প্ৰথম কন্ডিশনটোত আছে গতিকে fx ৰ কাৰণে আমি ইউজ কৰিম x + 2 তো fx ৰ কাৰণে আমি x + 2 বহাব পাৰিম তো আমি fx ৰ ঠাইত x + 2 পুট কৰিলো গতিকে ইয়াৰ লিমিটিং ভ্যালুটো হৈ যাব 1 + 2 অৰ্থাৎ 3 এতিয়া আমি x tends to 1 minus উলিয়াই চাম অৰ্থাৎ 1 তকৈ আমি সৰু চাম x tends to 1 minus মানে 1 তকৈ x ৰ ভ্যালুটো সৰু তো আমি আকৌ কন্ডিশন চাম যে x < 1 হলে fx ৰ কাৰণে আহিব x - 2 তো আমি fx ৰ ঠাইত এবাৰ পুট কৰিম x - 2 আৰু ইয়াৰ লিমিটিং ভ্যালুটো হ'ব 1 - 2 = -1 তো ইয়াতে অসমান পালোৱে আমাৰ তিনিওটা সমান হ'ব লাগিছিল তথাপি আমি শেষৰটো উলিয়াই চাও যে f1 x = 1 তো আমাৰ x = 1 প্ৰথমটোত চান্স আছে হোৱাৰ তো আমি ইউজ কৰিম fx ৰ কাৰণে x + 2 অৰ্থাৎ f1 ৰ কাৰণে 1 + 2 = 3 এতিয়া আমাৰ যদি অবিচ্ছিন্ন হ'ব লাগে তেতিয়া হলে ম্যাথমেটিক্যালি ফৰ্মুলাটো আছিল যে এই তিনিওটা x tends to 1 plus ৰ কাৰণে x tends to 1 minus 1 ৰ কাৰণে আৰু f1 এই গোটেই তিনিওটা একে হ'ব লাগিছিল সমান হ'ব লাগিছিল আমাৰ ইয়াত সমান নহল গতিকে আমি কম যে ফলনটো x = 1 বিন্দুত অবিচ্ছিন্ন নহয় এটো বিচ্ছিন্নহে হ'ব অবিচ্ছিন্ন বুলি ক'ব নোৱাৰো এতিয়া আমি আন এটা ফলন মাপাংক ফলন মডুলাছ ফাংচনৰ অবিচ্ছিন্নতা চাই লওঁ মডুলাছ ফলনৰ গ্ৰাফটো হৈছে এইটো তো ইয়াৰ ভ্যালু কেতিয়াও নেগেটিভ নহয় মডুলাছ ফলনৰ মাপাংক ফলনৰ মান কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে খুব কম 0 হ'ব পাৰে তো যেন ইয়াৰ ম্যাথমেটিক্যালি চাব গলে মডুলাছ x মানে আমি লিখিব পাৰো x আৰু -x x হ'ব x > = 0 বাবে -x হ'ব x < 0 বাবে তো এতিয়া আমি রাইট হ্যান্ড লিমিট চাও যে 0 পয়েন্টত আমি চাম x tends to 0 plus 0 plus বুলি গলে 0 তকৈ ডাঙৰ তো আমি কন্ডিশন ইউজ কৰিম প্ৰথমটো 0 plus ৰ কাৰণে আমাৰ আহি গল x fx ৰ ঠাইত আমি x লিখিব পাৰিম তো x লিখিলে তাৰ লিমিটিং ভ্যালুটো হ'ব 0 ঠিক একে ধৰণে x tends to 0 minus বুলি গলে 0 তকৈ সৰু তো আমাৰ কন্ডিশন আহিব দ্বিতীয়টো তো আমি এতিয়া চাম fx ৰ কাৰণে লিখিব পাৰি -x তো আমি fx ৰ ঠাইত -x লিখিলো কিন্তু ইয়াৰ লিমিটিং ভ্যালুটো 0 হৈ যাব আৰু শেষৰ ফালে চাব লাগিল f0 তো x = 0 আমাৰ প্ৰথম কন্ডিশনত আছে
তো তাত আছে কি fx is equal to x গতিকে f 0 হলে এটো 0 হ'ব তো দেখিলো যে তিনিওটা আমাৰ জি উলিয়াই চাব লাগিছিল ভ্যালু বিলাক তিনিওটাৰ কাৰণে আমি একেটা ৰিজাল্ট পাইছো গতিকে এই ফলনটো বিচ্ছিন্ন হ'ব 0 পইণ্টত এটি আন কিছুমান মন কৰিবলগীয়া কথা যে বহুপদী ফলন সদায় অবিচ্ছিন্ন এটা বহুপদী ফলন বুলি ক'লে এইটো ক্লাস 9 তে আছিল যে চলক x হোক y হোক z হোক যেন হোক কিয় চলকৰ সূচক যদি পূৰ্ণ সংখ্যা হয় চলকৰ যেটো সূচক থাকিব এটো যদি পূৰ্ণ সংখ্যা অৰ্থাৎ 0 1 2 3 4 এটসেট্ৰা তো আমাৰ fx = x² বুলি ক'লে তাৰ সূচক হৈছে x ৰ কাৰণে 2 গতিকে এই বহুপদী ফলন 3x + 1 ত x ৰ তোমাৰ সূচকটো হৈছে 1 আৰু 5 বুলি ক'লে তাত x to the power 0 আছে গতিকে গুটেকিটা চলকৰ সূচক পূৰ্ণ সংখ্যা তো এনেকুৱা ধৰণৰ যদি ফাংশন কিছুমান দি দিয়ে তেতিয়ালে এটো বহুপদী ফলন হ'ব আৰু এইবিলাক অবিচ্ছিন্ন হ'ব তো একেই বহুপদী ফলন বুলি ক'লে একক ফলন সদায় অবিচ্ছিন্ন একক ফলনো বহুপদী ফলনেই হয় কাৰণ fx = x বুলি ক'লে x ৰ পাৱাৰ 1 এটো একক ফলনৰ ডেফিনিশন তো এনেকুৱা ফলনো অবিচ্ছিন্ন হ'ব আমি গ্ৰাফ হিচাপত চাব গলে ই বুজাব y = x ৰেখাডালক আৰু আনটা কথা হল যে দুটা অবিচ্ছিন্ন ফলন f আৰু g f আৰু g যদি অবিচ্ছিন্ন হয় হিহতৰ যোগফল f + g বা বিয়োগফল f - g আৰু পূৰণফল f * g সদায় অবিচ্ছিন্ন যেনে sin আৰু cosine ফলন দুটা অবিচ্ছিন্ন গতিকে ইহতৰ যোগ বা বিয়োগ কৰিলেও ফলনটো অবিচ্ছিন্ন হ'ব ঠিক এধৰণে x + 1 বহুপদী ফলন 3x - 5 বহুপদী ফলন তো এই ফলন দুটাৰ পূৰণফলটো এটা অবিচ্ছিন্ন ফলন যেহেতু বহুপদী ফলন সদায় অবিচ্ছিন্ন নেক্সট আছে দুটা অবিচ্ছিন্ন ফলন f আৰু g ৰ সংযোজনটো এটো একচুয়ালি কি হয় ডিপেন্ড কৰাৰ নিচিনা যে g এ f ৰ ওপৰত ডিপেন্ড কৰিছে f ও g বুলি ক'লে f এ g ৰ ওপৰত ডিপেন্ড কৰিছে তো সদায় অবিচ্ছিন্ন যেনে মডুলাস sin x তো ইয়াতে বুজাব যে মডুলাস ফলনটোৱে সাইনৰ ওপৰত ডিপেন্ড কৰিছে আৰু কম্পোজিশনটো হৈছে মডুলাস আৰু সাইন ফলন তো মডুলাস সাইন ফলনৰ যেটো সংযোজন যেহেতু মডুলাস মাপাঙ্ক ফলনো অবিচ্ছিন্ন সাইন ফলনো অবিচ্ছিন্ন তো হিয়তৰ সংযোজনটো অবিচ্ছিন্ন হ'ব একে ধৰণে কোসাইন ফলন অবিচ্ছিন্ন মডুলাস ফলন অবিচ্ছিন্ন তো এইটুক যদি সংযোগ কৰো তেতিয়াহলে cos of মডুলাস x আহিব তো হেইটোও অবিচ্ছিন্ন ফলন হ'ব নেক্সট আহিল আমাৰ পৰিমেয় ফলন যে দুটা অবিচ্ছিন্ন ফলন f আৰু g ৰ বাবে পৰিমেয় ফলন এনেকুৱা ধৰণৰ হৰণফলৰ দৰে দেখি fx / gx ও অবিচ্ছিন্ন হ'ব যত gx ≠ 0 লোৱাৰ বাৰটা 0 আহিব নোৱাৰে যেনে sin x / x তো sin ফলনটো অবিচ্ছিন্ন x বুলি ক'লে বহুপদী ফলন বা একক ফলন তো ইহতৰ হৰণফলটো অবিচ্ছিন্ন হ'ব ঠিক এধৰণে x + 1 / x - 1 x + 1 ও বহুপদী ফলন x - 1 ও বহুপদী ফলন আৰু বহুপদী ফলন হলে এইটো অবিচ্ছিন্ন হয় গতিকে ইহতৰ হৰণফলটো অবিচ্ছিন্ন হ'ব তো এইখিনি আছিল আমাৰ অবিচ্ছিন্ন ফলনৰ ওপৰত এটা আলোচনা ধন্যবাদ